ঘবৰৰ আলুপট্টিত লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ৰাস্তা নিৰ্মাণৰ এবছৰ পাছৰে পৰা ঠায়ে ঠায়ে ওলাইছে সুৰংগ। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰিও সুফল নোপোৱাৰ অভিযোগ। বৰপেটা জিলাৰ ঘবৰৰ সমষ্টিৰ আলুপট্টিত লোক নিৰ্মাণ বিভাগৰ লগতে বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। কালাইদিয়াৰ পৰা শুকুৱাজাৰ আঞ্চলিক বজাৰলৈ যোৱা AS 01226 পেকেজে নম্বৰৰ লোক নিৰ্মাণ বিভাগৰ পকীপট্টোত ঠিকাদাৰৰ মৃণালজ্যোতি দাস অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। ফলত ৰাস্তা নিৰ্মাণৰ 2 বছৰ নহওঁতেই ৰাস্তাৰ ব্লেক টপিং বখলে উঠি যোৱাৰ লগতে ঠায়ে ঠায়ে ওলাইছে সুৰংগ। আনকি কোনো ধৰণৰ বানপানীৰ প্ৰভাৱ নোহোৱা স্বত্তেও সামান্য বৰষুণৰ পানীতে ৰাস্তাৰ বিভিন্ন ঠাইত সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হোৱাত বিগত বহুদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে। ৰাইজে জনোৱা মতে লোক নিৰ্মাণ বিভাগৰ পকীপট্টোৰ ব্লেক টপিং উঠি যোৱা আৰু ৰাস্তাটোত সৃষ্টি হোৱা সুৰংগ সদৃশ একাধিক গাঁতৰ বিষয়ে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক অৱগত কৰিছিল যদিও নাপালে একো সুফল। উপায়ন্ত হৈ ৰাইজে প্ৰতিবাদকে শেষ ভৰসা হিচাপে লৈ বিধ্বস্ত পকীপথতে ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। আমাৰ এইখন ৰাস্তাই 1-1.5 বছৰ ধৰি হৈছে। ৰাস্তা হোৱাৰ পিছত আপোনাৰ 6 মাহো যোৱা নাই। তাৰ 6 মাহ যোৱাৰ আগতেই ৰাস্তাখিনি গোটেইখিনি মানে এনেকুৱা ভাঙছে, মানে দিনে ৰাতি দুৰ্ঘটনা ঘটিয়ে থাকে। ইয়াৰ এটা দুৰ্নীতিৰ কাৰণে হৈছে, এটা ঠিকাদাৰৰ দুৰ্নীতি, এই অৱহেলাৰ কাৰণে ৰাস্তা এনেকুৱাকৈ বনাইছে যাতে এটা ৰাস্তাই 6 মাহ যায় নেকি, তাৰ আগতেই ভাঙি যায়। এইটো কথা হ'ল নেকি? আমি হাই ৰোডত দেখা পাওঁ ইমান পুৰণি ৰাস্তা তথাপি ভাঙি নাযায়। এনেকুৱা দুৰ্নীতি ঠিকাদাৰে এনেকুৱা ৰাস্তা কাম কৰিছে, 6 মাহ পাৰ নহওঁতেই ৰাস্তাখিনি ভাঙি গৈছে। দাবী কি থাকে? আমাৰ দাবী এইটো যে চৰকাৰৰ ওচৰত এইটো দাবী, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এটা দাবী, যাতে এই ৰাস্তাখন আমাৰ সোনকালে মেৰামতি কৰি দিব লাগে, যাতে আমাৰ এই বাগেশ্বৰ ৰাইজৰ, কেৱল বাগেশ্বৰে নহয়, আমাৰ ৰাস্তাখন আলুপট্টিৰ পৰা আৰম্ভ হৈ চুকাৰচৰলৈকে একত্ৰিত হৈছে। এই ৰাইজৰ, সাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে বাণিজ্যিক ক্ষেত্ৰত। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ এনে প্ৰতিবাদে ঠিকাদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ গা লৰিবনে? লোক নিৰ্মাণ বিভাগৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত ন্যস্ত থকা বাবে মুখ্যমন্ত্ৰীক AS 01226 পেকেজ নম্বৰৰ পকীপট্টোৰ ঠিকাদাৰৰ মৃণালজ্যোতি দাসৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।